তো হেল্ল' ফ্ৰেণ্ড, তো আজি আহি পাই গ'লোঁ। বৰ্তমান মই গহপুৰত আছোঁ। তো কালি পৰহি দিনাখন মই সন্ধিয়া 6টা বজাতে উঠিছিলোঁ গাড়ী মানে বাইকত আহিছোঁ, গম পায়। তো অলৰেডি এটা ভিডিঅ' আহিব, মানে ভিডিঅ' বনাই থোৱা আছে, চবটো চাব। একচুৱেলি এতিয়া বহুত পুৰণি পাৰ্টনাৰবোৰ লগ পাইছোঁ, সিহঁতসকলৰ সৈতে বহি আছোঁ সিহঁতৰ সৈতে। তো একচুৱেলি মোৰ এক্সিডেণ্টো হৈছিল, তো প্ৰায় ইয়াৰ ভিডিঅ' আছে, দেখুৱাম সেইটো পাছত। তো ভৰি চা না অৱস্থাই নাই, এক্সিডেণ্ট হৈ পিনে। তো পৰিলোঁ মানে গহপুৰ টাউনতে পৰিলোঁ, তাত বহুত কনফিউজ হৈ পিনে পৰি গ'লোঁ। পোৱাৰ পিছত সেয়া কম কোৱাৰ পিছত এতিয়া মানে গোৱালপাৰাৰ পৰা মই কেনেদৰে আহিছিলোঁ, তো গোটেই ৰাস্তা কি হৈছিল, কেনেকৈ ধৰে ট্ৰেভেলিং মানে কি প্ৰব্লেম হৈছিল, তো সকলো ভিডিঅ' ইয়াৰ পৰা ষ্টাৰ্ট চাই যাওক আপোনালোকে। তো ফ্ৰেণ্ড, ৱেলকাম টু তৰুণ বইজ ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ গোৱালপাৰা টু আপাৰ আছাম, লখিমপুৰ ডিষ্ট্ৰিক্টলৈ। এতিয়া চাব, ৰাতি বৰ্তমান বাজিছে 9টা বজা। তো কি ক'ম, আজি মই ফিলিং কৰিছোঁ নিজা ৰাতি যে ট্ৰেভেলিং যে কৰে যে বাইক লৈ পিনে, কেনেকুৱা ধৰণৰ ফিল হয়। তথাপিও আজি মই ট্ৰেভেলিং কৰিম। বৰ্তমান মই গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছোঁ। এই চাব পাৰে চিৰি টুকুৰা চৰি এটা দেখা পাইছে, এইটো চা না, লাইটিং চা না, তো যথেষ্ট ওখ মন্দিৰটো। তো মই গৈ আছোঁ সেইপিনে, তো গৈ থাকিম। তো আহি মই ইয়াত আহি পাই গ'লোঁ। এইটো চাব পাৰে ভগৱানৰ কালী মন্দিৰ। তো বহুত ক'ব ন লাইটটো কি হৈ আছে। তো চাব পাৰে ইমান ডাঙৰ ভগৱানৰ মন্দিৰ আজি দেখা পালোঁ। কমেও বহুত ওখ হ'ব। তো ইয়াৰ পৰা আৰু মোক যাব লাগিব, আপাৰ আছামটো আৰু বহুত দূৰ আছে। মই এতিয়াও গুৱাহাটীয়ে পোৱা নাই। ফাইনেলি মই ক'ত পাইছোঁ ইয়াত দেখুৱাম, চাব পাৰে। এইটো হ'ল দুধনৈৰ পৰা ইয়াত পাইছোঁ। আৰু গুৱাহাটী পাবৰ কাৰণে চা না কিমান দূৰ আছে। চ' এইটো কালী মা মন্দিৰ। তো আহিব লাগে গুৱাহাটীৰ পৰা মই পামগৈ গুৱাহাটী পাৰ হৈ পিনাই যোৰহাট। এই যোৰহাট ওচৰতে যাম মই। ফাইনেলি পাই গ'লোঁ কামৰূপ, গোৱালপাৰা পাৰ হ'লোঁ। মই আহি পাই গ'লোঁ অৰুণোদয় হস্পিটেল। ফাইনেলি আহি গুৱাহাটী পাই গ'লোঁ মই। গুৱাহাটী পাইছোঁ 3টা বাজিলগৈ এতিয়া। 12টামান বাজিব আপাৰ আছাম পোৱালে। তো এইটো গুৱাহাটী চিটি চহৰ এইপিনে চাব পাৰি। তো ফাইনেলি আহি মই জালুকবাৰী পালোঁ। জালুকবাৰী এইপিনে আছে গুৱাহাটী মহাবিশ্ববিদ্যালয়, এইটো চাব পাৰে। এতিয়া 3টা বাজিছে, কেইটা যে বাজিব আপাৰ আছাম উত্তৰ লখিমপুৰ পাবৰ কাৰণে অৱস্থা বেয়া। অলপো খোৱাই নাই মই, নন ষ্টপ গাড়ী চলাই আহিছোঁ বাইকখন। এতিয়া যাম আৰু এইটো হ'ল গুৱাহাটী, এইপিনে আছে গুৱাহাটী বিশ্ববিদ্যালয়, এইপিনে হ'ল জালুকবাৰী। ফাৰ্ষ্ট টাইম এইটো কি দেখি পাইছে, ইমান ডাঙৰ পাইপ চাওঁ না, আচৰিত। মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। জাবৰ জোঁথৰ ইয়াতে পেলাই দেখোন ৰে, বিন্দাছ। কি ক'ম, গুৱাহাটী চিটি, এইপিনে হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। মই আহি পাই গ'লোঁ। ইয়াৰ ওচৰতে আছে শৰাইঘাট দলং। তো ইয়াৰ অৱস্থা চা না, কেনেকুৱা তেৰা মেৰা বেকা চেকা, ৱাও। বেকা বেকি ৰাস্তাটো বেলেগ নহয়, এইপিনে চা, এইপিনে এটা ৰাস্তা আছে, এইপিনে ৰাস্তা আছে। মই যদি বাই চান্স যদি গুগল মেপ নুলিয়ালোহেঁতেন, তো মই এইটো ৰাস্তা দি গুচি গ'লোহেঁতেন। কিন্তু মই যাব লাগে এইটো ৰাস্তা, এনেকৈ গৈ পিনে এইপিনে আছে শৰাইঘাট দলং। তো ফাইনেলি উঠিব গৈ আছোঁ শৰাইঘাট দলং। তো শৰাইঘাট দলং সেইপিনে এটা আছে, এইটো নতুনকৈ বনোৱাটো দলং দি গৈ আছোঁ মই। চাব পাৰে ইয়াৰ ভিউ কেনেকুৱা, এইপিনে পানী, সেইটো হ'ল আগৰ পুৰণি শৰাইঘাট দলং, তাৰপৰা এইটো নতুন সেইপিনে চাইডে আছে। তো গৈ আছোঁ আমি। তো এয়া চাব পাৰে, ৱাও, এইটো হ'ল নতুনকৈ বনোৱা দলং, এইটো হ'ল পুৰণি। বৰ্তমান সময় হৈছে 4:30। মই ইয়াত আছোঁ ৰাস্তাতে। তো ক'ত পালোঁ মই নিজেও নাজানো এইটো ৰাস্তা। এইপিনে যাব লাগিব, 4:30 বাজিছে, ৰাতিপুৱা হ'ব আৰু। তো লাহে পোহৰ হ'বলৈ গৈ আছে। তো মঙলদৈ পোৱালে মই কিজানি পোহৰে হৈ যাব গোটেই। তো ৰাতিপুৱাই পোৱাব, পোহৰ হয়গৈ আৰু। কালি সন্ধিয়া 6টা বজাৰ পৰা ট্ৰেভেলিং ষ্টাৰ্ট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা। তো ফাইনেলি গৈ আছোঁ, এতিয়া মঙলদৈ পামগৈ। আৰু আজি দিনটোৰ ভিতৰত কিমান দূৰ গৈ পাওঁ সেইটোতো মই নাজানো, কিন্তু মোৰ টাৰ্গেট হ'ল ডাইৰেক্ট উত্তৰ লখিমপুৰ। তো তালৈকে আজি পামগৈ নে নাপাম কওঁ ন। ফাইনেলি ৰাতিপুৱা হ'লগৈ, কিন্তু এতিয়াও মঙলদৈ গৈ পোৱা নাই মই। এয়া চাব পাৰে ৰাস্তাৰ লোক। তো গৈ আছোঁ মঙলদৈ, কেইটা বজাত পাম নাজানো। ক'ত পালোঁ চাওক, চিফাঝাৰ, ইয়াতে মই ৰখি আছোঁ। তো ইয়াৰ লোক দেখাম মানে কেনেকুৱা, মঙলদৈ পামগৈ আৰু। তো ফাইনেলি পাই গ'লোঁ চিফাঝাৰ, এইটোৱে হ'ল চিফাঝাৰ, চাব পাৰে। যে চিফাঝাৰ ক'ত দেখাই পোৱা নাই দেখোন মই। এইটো হ'ল চিফাঝাৰ জাগা। তো এতিয়া যাম, মঙলদৈ পামগৈ। ফাইনেলি পাই গ'লোঁ মঙলদৈ, এইটো চাব পাৰে মঙলদৈ। সেইজনী ছোৱালী ওলাই আহি আছে। তো মই ইয়াত আছোঁ, এতিয়া আৰু যাব লাগিব।
মঙলদৈ চৰকাৰী মেডিকেল এইপিনে আছে। তো আমি এইপিনে গৈ আছোঁ। তো এইখন হ'ল মঙলদৈৰ কংগ্ৰেছ ভৱন। মঙলদৈ শেষ হ'বগৈ আৰু মঙলদৈ এতিয়া পাৰ হ'ম। তো মঙলদৈ যিমান যি আছিল তো এয়া চালোঁ, চোৱাৰ পিছত এতিয়া আহি আছোঁ এতিয়া বিশ্বনাথ ঘাট চাৰিআলি। তো ফাইনেলি ইয়াত আহি পাই গ'লোঁ। ইয়াতে যিমান ঘৰ দেখা পাইছে চব মিয়া এইবিলাক। ইয়াত দেখা পাইছে চব মিয়া মানুহ এইবিলাক দোকান মিয়া চব মিয়া। এটা কথা আচৰিত, এইটো হ'ল মেইন ৰোড হয় কিন্তু গাড়ীয়ে দেখা পোৱা নাই, এটাও নাই অহা। এটা মোৰ মিষ্টেক হৈ গৈছে, চাব পাৰে এটাও গাড়ী নাই, অকল মই অকলে গৈ আছোঁ। তো এতিয়া 7টা বাজিছে, কেইটা বজাত পামগৈ, এতিয়াও তেজপুৰ পোৱাগৈ নাই। এটা মাত্ৰ গাড়ী আহিছে ইয়াত চাওঁ। ফাইনেলি আহি এটি কি পালোঁ, তো তামাম ডাঙৰ এইটো। তো এইপিনে চাইডেও এটা আছে গৰু। তো খুবেই ভাল লাগিল ইয়াত আহি। তো এতিয়া যাব লাগিব এইপিনে। তো তেজপুৰ পামগৈ, অৱস্থা বেয়া, একোৱে খাব পৰা নাই মই এতিয়ালৈকে। ফাইনেলি মই তেজপুৰ পাৰ হৈ এতিয়া বিশ্বনাথ চাৰিআলি গৈ আছোঁ। এইটো হ'ল জীয়া ভৰালী দলং। তো চাব পাৰে এইটো হ'ল জীয়া ভৰালী। তেজপুৰ পাৰ হৈ জীয়া ভৰালী নদীখন পায়, ইমান ডাঙৰ আৰু বহুত দীঘল জীয়া ভৰালী দলংখন। ফাইনেলি পাই গ'লোঁ জামুগুৰি। তো এয়া হ'ল জামুগুৰি গাঁও। পানী আছে এতিয়াও ইয়াত, এইপিনে মাটি পেলাই আছে। এয়া জামুগুৰি। ফাইনেলি এইটো চাব পাৰে জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ কাৰণে 20 কিলোমিটাৰ, লখিমপুৰ 178 আছে। তো চিধাকৈ গৈ থাকিব লাগিব, পাইছোঁগৈ আৰু। তো ফাইনেলি পাই গ'লোঁ বিশ্বনাথ চাৰিআলি চাহপাত বাগান। তো এইপিনে আছে বিশ্বনাথ চাৰিআলি চাহপাত বাগান, কিমান ডাঙৰ দূৰলৈকে আছে ইয়াত। তো দেখুৱাই গৈ থাকিম, চাই থাকিব। তো কিমান আছে ইয়াত চাহপাত বাগান, বাগানে বাগান। ফাইনেলি মই বিশ্বনাথ চাৰিআলিটো পাই গ'লোঁ। এতিয়া যাম গহপুৰ পিছত ভিতৰৰ মানুহবিলাক চাহপাত তুলি আছে, এইয়া ভিতৰে। তো আমি গৈ আছোঁ এতিয়া। এয়া হ'ল বিশ্বনাথ চাৰিআলি। তো এইটো হ'ল গেট আছিল বিশ্বনাথ চাৰিআলিত। এতিয়া গৈ আছোঁ মই এইপিনে। তো এতিয়া যাম ডাইৰেক্ট গহপুৰলৈ। বিশ্বনাথ চাৰিআলি চাহপাত বাগান অকল এক চাইডে নহয়, ইপিনেও আছে চাহপাত বাগান আৰু ইপিনে চাইডেও আছে। তো এইপিনে চাইডতো আছে চাহপাত বাগান, মানে দুই চাইডতে আছে, ইপিনেও আছে আৰু ইপিনেও আছে। কিমান ডাঙৰ বাগান এয়া চাহপাত। এয়া চাব পাৰে হেক্টৰ বহুত হেক্টৰ মাটিত চাহপাত বাগান খেতি কৰি থোৱা আছে। ইয়াত মানুহবোৰ তুলি আছে ইয়াৰ ভিতৰে। তো বহুত বছৰৰ মূৰত আহিছোঁ, কেমেৰাটো কিবা ধূলা নিচিনা আৰু। তো কি ক'ম, তো ইয়াত দেখুৱাম। মোৰ ফাইনেলি বহুত ভোকো লাগিছে আৰু ভোক লাগি আছে। তো তো লগ পাই গ'লোঁ বহুত বছৰৰ মূৰত। ইয়াক কি নাম আছিলে? জালি। তো আহিলোঁ শান্তিপুৰ দেউৰী গাঁও না, শান্তিপুৰ দেউৰী গাঁও বহুত বছৰৰ মূৰত। ইয়াতে ডাঙৰ হৈছিলোঁ নেকি মই? ইয়াতে ডাঙৰ হৈছিলোঁ না? আচ্ছা, মোৰ কিমান বছৰ হ'লে ইয়াত? বহুত বছৰ হৈছে, বহুত বছৰ হৈছে। তো বহুত বছৰ মূৰত আহিছোঁ, লগ পালোঁ পুৰণা বন্ধুবিলাকক ইয়াতে। তো ঘূৰি আছে, কিবা কাম কৰি আছে? নাই এইপিনে কালি পৰহিটো যাম না ইয়াৰ পৰা, তাৰপিছত সেইটো কাৰণে অলপ ঘূৰি আছোঁ, চাই ফুৰি আছোঁ। কিন্তু বহুত মানে চেঞ্জ হৈ গ'ল। এইটো দলং তেনেকুৱাই আছে ন, আগতো আছিল এতিয়াও আছে। তো আজি ঘূৰি আছোঁ, তো গোটেই চাম। চব খেতি না, ধান বাৰী, ইপিনে চব ধানেই বাৰী। আগতো খেতি আছিল, এতিয়া অলপ অভাৰ হৈ গৈছে না, বা দাঁতকেইটা সহায় ষ্টাইলো বেলেগ। মই কিন্তু কালিৰ পৰা মই ভিডিঅ' এনেই বনাই থৈছোঁ। কালি সন্ধিয়াত মই বাইক চলাইছোঁ, তাৰপৰা আহিছোঁ। আজি দিনৰ 1টা বজাত পাইছোঁ, দাঁতো ব্ৰাছ কৰিব পৰা নাই মই। কালি সন্ধিয়াৰ পৰা বাইক চলাইছোঁ, ৰাতি চা ভিডিঅ' বনাই থোৱা।